সিবিআই তদন্ত বিচাৰিছে আমি যিটো অনাৰ কৰিছোঁ আমি সন্মান দিছোঁ চৰকাৰকো আমি জনাইছোঁ যে সিবিআই তদন্ত দিয়ক আৰু আমি ভাবিছোঁ এপিএমচিৰ আমাৰ যিখিনি চেণ্ট্ৰেল কমিটিৰ লিডাৰসকল আছে যিটো CM ছাৰে আজি অহাৰ কোনো সম্ভাৱনা নাই আৰু ষ্টেট গভৰ্ণমেণ্টৰ পৰা আমাৰ পৰিমল সুব্ৰমণ্যম গাঁৱৰ মন্ত্ৰী কাটাই দিছিল বিচাৰে আহি আছে মানে ৰাস্তাত আছে আমি ভাবিছোঁ আজিৰ ভিতৰত বা অহাকালিৰ ভিতৰত আমি এপিএমচি বা মই থাকি নিজে লগত থাকি পেলাই CM ছাৰৰ লগত সেইটো গোটেই কাহানীটো আমি যদি বুজাই দিব পাৰে ফেচ টু ফেচ তেতিয়াহ'লে সেই আমাৰ যিটো চিভিল যিটো ৰিজাল্ট যিটো নিশ্চয় আমি বেছি ভালকৈ আমি CM ছাৰক জনাব পাৰিব আৰু নিশ্চয় আমি পাম মোৰ চিন্তাধাৰা কোন কৈছোঁ এপিএমচিৰ যিখিনি লিডাৰ আছে 6, 7জন 10জন 12জন হওক আমি একেলগে গৈ পেলাই CM ছাৰক কৰিবলৈ যদি আমি দাবী জনাই গোটেই কাহানীবিলাক যদি আমি ভালকৈ বুজাই দিব পাৰোঁ নিশ্চয় সেই চিভিল তদন্তটো অহাকালিৰ পৰা বা পৰহিৰ পৰা নিশ্চয় আৰম্ভ হ'ব তেনেকৈ সংগঠনৰ কথা সংগঠনৰ এইটো চিন্তা কৰিব মই এইটো খোজ কৰা নাই আৰু আপোনালোকে আমাৰ লাফিকুল ইছলাম ডাঙৰীয়াৰ যিটো লক্ষ্য সেইটো লৈ পেলাই আপোনালোকে পেট অফিচলৈ যাব বিচাৰিছে পেট অফিচলৈ যাব বিচাৰিছে কিন্তু আপোনালোকে যোৱাখিনি মই ওচৰত কৈ আছিলোঁ মই কৈছোঁ আপোনালোকে য'ত লৈ যাব বিচাৰিছে লৈ যাওঁ হস্পিটেলৰ পৰা মই আপোনালোকক বিদায় দিছোঁ ইয়াৰ পিছত মই গেছৰ 2 ঘণ্টামান থাকিম মই খবৰ লৈ আছোঁ যে পেট অফিচটো ভোটৰ লৈ গৈছে না নাই সেইটো খবৰ লৈ আছোঁ পিছত মই গম পাইছোঁ যে ভোটৰ লৈ গৈছোঁ লৈ যাই আছে সেইটো শুনাৰ লগত এৰি পেলাই ঘৰত আহিছোঁ আকৌ আজি মই মোবাইল চুইচ অফ কৰি পেলাই ৰাখিছে মই ৰাতি 4:30 এটা মানত মই মোবাইল চুইচ অফ আৰু নিউজটো চোৱা নাই আজি ৰাতি